হে এভৰিৱান, এয়া ভিডিঅ' হৈছে বিয়াৰ আৰু যিসকলৰ বিয়া আৰু জোৰোণ একেদিনাই গৈছে তেখেতসকলে ভালদৰে বুজি পাব কিমান হেক্টিক হৈ যায় গোটেইখিনি বস্তু। জোৰোণ যোৱাৰ পাছতেই তাইক জল্দি ৰেডি কৰিছোঁ তাইৰ ৰিচিপশ্যনৰ কাৰণে। আৰু মই একেযোৰ কাপোৰতেই গধূলি 5:30 বজালৈকেই থাকিলোঁ, মোৰ সময়েই নহ'ল। আৰু কিবাকৈ অকণমান সময় ওলাই নিজেও ৰেডি হ'বৰ কাৰণে ঘৰত আহি অকণমান ফ্ৰেছ হৈ অকণমান চিম্পলকৈ মেকআপ কৰিছোঁ। আৰু এয়া কাপোৰযোৰ হৈছে মায়ে বাৰ বিয়াত ৰিচিপশ্যনত লৈছিলে আৰু সেইযোৰ কাপোৰকে মই পিন্ধিলোঁ। মোৰ ফাইনেল লুকটো আপোনালোকক দেখুৱাই নহ'ল কাৰণ মোৰ ভিডিঅ' লোৱাৰ সময়ে নহ'ল, ইমান যে ব্যস্ত হৈ থাকিলোঁ কিবাকিবি কামত। আৰু এয়া কইনা আৰু তাইৰ লগত দীপ্তি। আকৌ কইনাক ৰেডি কৰিবৰ কাৰণে যিহেতু দৰা আহি পাব, বগা কাপোৰযোৰ ধুনীয়াকৈ তাইক জাপি মিলি পিন্ধাই দিছোঁ। আৰু আহি পালে দৰা, ভিডিঅ'হে নাই মোৰ তাত আপোনালোকক দেখুৱাবলৈ। আৰু এইফালে চাওকচোন, কইনাই অলপো নাকান্দে। একেবাৰে যোৱাৰ টাইমত এতিয়া নাকান্দো। দৰা আহি পালে কিন্তু কইনাই অলপো কান্দা নাই। আৰু যোৱাৰ সময়ত মুনে যে ইমান বেছি কান্দিছে, তাইক আমি গোটেইবোৰে মিলি খুব জোকালোঁ। আৰু পিছত লগ পাম অন্য ভিডিঅ'ত। আজিলৈ আহিছোঁ।